শান্ত বিনাহী নাহি নাৰী আমাৰ কৃপা সাগৰ দৈৱকী নন্দন পুৰী মনৰ মামাহঁতৰ ঘৰৰ পৰা ওলালোঁ এতিয়া। হে গাইছ, আপোনাসকলে কি খবৰ? নিশ্চয় ভাল, মোৰ ভাল। যিহেতু বিহু বুলি মামা ঘৰলৈ আহিছিলোঁ, বেছিদিন থকাকৈ নাহিলোঁ, 3 দিন থকাকৈ। আকৌ এতিয়া মই গৈ আছোঁ যোৰহাট। ভাবিলোঁ আপোনালোকৰ কাৰণে ব্লগ এটা কোৱা হয়। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইছ, আপোনালোকক অলপ পাছত লগ পাইছোঁ। সাগৰ দৈৱকী নন্দন পুৰী মনৰ প্ৰাণ ভকত ৰহনে সদায় গাইছ, ফাইনেল গাড়ীৰ কাৰণে ৰখি আছোঁ। আপোনালোকক একেবাৰে যোৰহাট লগ পাম। গাইছ, ফাইনেলি ঘৰ আহি পাই গ'লোঁ। তাত মানে ভিডিঅ' নগ'ল কাৰণ বহুত বেক চেক আছিলে আৰু ভাগৰ দিছিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেল ছাবস্ক্ৰাইব কৰিব। আপোনালোক সকলোকে নেক্সট ব্লগত লগ পাম। আজিৰ কাৰণে বাই বাই।